প্ৰিয় শ্ৰোতা বন্ধুসকল, আপোনালোক সকলোকে ৰুহি আহমেদৰ চেনেললৈ স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত পুনৰ ৰুহি আহমেদ উপস্থিত হৈছে ভিন্ন কবিৰ ভিন্ন কবিতালৈ, ভিন্ন কবিৰ ভিন্ন স্বাদৰ কবিতালৈ। তেন্তে প্ৰিয় বন্ধুসকল, আজি কবি হৈছে সুদূৰ বৰপেটাৰ কয়াকুছিৰ শ্বাহেদ আলী আহমেদ আৰু তেখেতৰ কবিতা সমন্বয়ৰ বাট বিচাৰি। সমন্বয়ৰ বাট বিচাৰি, সমন্বয়ৰ বাট বিচাৰি হাবাথুৰি খাইছোঁ, কিন্তু হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান, জৈন আদি শব্দৰ ভিৰত বিচাৰি পোৱা নাই সমন্বয়ৰ বাট। মানুহ দেখিছোঁ বহুত, অথচ মানুহ বিচাৰি পোৱা নাই। সকলোতে দেখিছোঁ বামুণ, কলিতা, কোচ, কবৈত্য, মুছলমান, কছাৰী, কিন্তু মানুহ বিচাৰি পোৱা নাই। কবিৰ মেলাত ঘূৰিছোঁ, গ্ৰন্থমেলাৰ কিতাপৰ মাজত বিচাৰিছোঁ, সমন্বয়ৰ সভাত বিচাৰিছোঁ, ক'তো নাইচোন বিচৰা মানুহবোৰ। কবিয়ে কবিতাৰে প্ৰেমৰ কথা কয়, কবিয়ে মানুহৰ মনৰ কথা কয়, কবিতাই সৃষ্টি আৰু কৃষ্টিৰ কথা কয়, কবিয়ে সংস্কৃতি আৰু দুষ্কৃতিৰ পাৰ্থক্যৰ কথা কয়। তাৰে মাজতেই কবি হৈ বিচাৰিছোঁ মানুহ, কবি হৈ বিচাৰিছোঁ মানুহ, কবিতাৰে বিচাৰিছোঁ সমন্বয়ৰ বাট, কবিতাৰে বিচাৰিছোঁ সমন্বয়ৰ বাট। আপোনাৰ, আমাৰ, তোমাৰ সকলোৰে সমন্বয়ৰ বাট।